নমস্কাৰ বন্ধু বান্ধৱী আজি ৰান্ধিত হোটেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে নহয়, আজি মই একদম ঘৰৰ লোকেল শাক বনাব লৈছোঁ। মানে দেখিছে নহয় কি কি বনাই আছোঁ। মই প্ৰথমতে এইখিনি ৰেডি কৰি ল'লোঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কি কি বনাইছোঁ। এয়া চাই লওক, আপোনালোকে চাগে ধৰিব পৰা নাই কি বনাইছোঁ, কিন্তু আপোনালোকক দেখুৱাই দিম কি হয়, মানে কিহেৰে বনালোঁ এইখিনি। এয়া চাওক, আৰু থালিখন কি ধুনীয়া লাগিছে হয়নে নহয় দেখিবলৈ। আৰু এইখিনি চব গোটেইখিনি ঘৰৰে শাক দেখিছে নহয়, শাকেৰে বনাইছোঁ। ভেদাইলতা আছে, ডাঙৰ মানিমুনি, তাৰপিছত মান ধনিয়া, জাৰি বন, বহুত কিবা কিবি ঔষধি জাতীয় শাকখিনি আছে। আৰু গোটেইখিনি পেটৰ প্ৰব্লেম থাকিলেও ভাল হ'ব, সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। আৰু এইখিনিৰে মই আজি বনাম মানে পনীৰ। আৰু এতিয়া মই এইখিনি গোটেইখিনি পেষ্ট কৰি ল'ম, কাৰণ মই মানিমুনিখিনি একদম তাৰ শিপাই লৈছোঁ, কাৰণ শিপাইখিনিতো তাৰ মানে ঔষধি গুণ থাকে, সেইকাৰণে সেনেকৈ লৈছোঁ। আৰু ইয়াৰ পনীৰখিনি মই এতিয়া কাটি লৈছোঁ, দেখিছে নহয়। আৰু এই পনীৰখিনিও ঘৰৰে হয়, আমাৰ একদম লোকেল পনীৰ। এতিয়া এইখিনিও পিচকৈ ধুনীয়াকৈ কাটি লৈছোঁ, দেখিছে নহয়। আৰু এনেকৈ গোটেইখিনি কাটি লৈ তাৰপিছত আপোনালোকক বনাই দেখুৱাই আছোঁ। আৰু এইফালে মই সেই শাকখিনি গোটেইখিনি এনেকৈ পেষ্ট কৰি ল'ম, আৰু এনেকৈ অলপ দি মেলি। আৰু চামঘাচ আপোনালোকে চিনি পায়নে নাই, চামঘাচো দিছোঁ ইয়াতে। আৰু এইফালে দিছোঁ জলকীয়া, আদা, নহৰু, অকণমান দিছোঁ জিৰা, দি মেলি এইখিনি এতিয়া ভালকৈ পেষ্ট কৰি ল'ম। এয়া পেষ্ট হৈ গ'ল। এতিয়া গোটেইখিনি এনেকৈ পেষ্ট কৰি ল'ম, আৰু অকণমান আছে এইখিনিও ধুনীয়াকৈ পিচি ল'ম আৰু ভালকৈ। আৰু আপোনালোকে যদি এনেকৈ খোৱা নাই কেতিয়াবা খাই চাব, মানে শৰীৰৰ কাৰণে বহুত ভাল। আৰু এইখিনিত যিহেতু নিজে হোৱা শাক, এইখিনিত কোনো ঔষধ ব্যৱহাৰ কৰা নহয়, সেইকাৰণে এইখিনি খালে মানে বহুত শৰীৰৰ কাৰণে ভাল। সেইকাৰণে মাজে সময়ে এনেকৈ খাব লাগে। আৰু ইফালে বনাই থাকোঁতে আৰু চাফাই মন্ত্ৰীৰ এইবোৰ অভ্যাস নহয়, এনেকৈ চাফা কৰি থকা। কেতিয়াবা হাতখনো জ্বলি যায় জানানে, গেছটোও মুচি দিওঁ বনাই থাকোঁতে। কি কৰিব, এইবিলাক অভ্যাস হৈ গৈছে। আৰু ইফালে ইয়াত গোটেইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া বনোৱাহে কথা। ইয়াৰ গেছটো দি কেৰাহীখন পাতি দিলোঁ, আৰু কেৰাহীখন চাই আপোনালোকে লেতেৰা বুলি নাভাবিব, কেৰাহীখনত অলপ আগতে কিবা ভাজি লৈছিলোঁ, সেইকাৰণেহে। আৰু ইয়াতে তেল দিলোঁ অকণমান, বেছিকৈ দিয়া নাই। দি মেলি এতিয়া এই পনীৰখিনি ফ্ৰাই কৰি ল'ম। আপোনালোকক দেখুৱাইছোঁ প্ৰথমতে, তথাপিও আৰু এবাৰ দেখুৱাইছোঁ, ভালকৈ চাওক। আপোনালোকে যদি এনেকৈ ভেদাইলতা, মানিমুনিৰ সৈতে পনীৰ কেতিয়াও খোৱা নাই, খাই চাব, খাই পেলাই বহুত ভাল লাগে। আৰু এনেকৈ আজি মই সেইখিনি ধুনীয়াকৈ বনাই ল'ম। পনীৰখিনিও ফ্ৰাই কৰি লোৱা হ'ল, এয়া দেখিছে নহয়। তাৰপিছত সেই তেলখিনিতে দিলোঁ পিঁয়াজ, আৰু তাৰপিছত কেইটামান জলকীয়া, যাতে জ্বলা হয়, তেতিয়াহে খাই ভাল লাগিব। পিঁয়াজখিনি ধুনীয়াকৈ ভাজ খাই অহাত তেতিয়া মই যিখিনি পেষ্ট কৰি থৈছিলোঁ শাকখিনি, সেইখিনি দি দিলোঁ, দেখিছে নহয়। একদম ভেদাইলতাৰ দিয়াৰ কাৰণে মানে ক'লা হৈ গৈছে, চব্জিকণো ক'লা হৈ যাব, একো নাই, কিন্তু খাবলৈ টেষ্টি হয়, হেল্ডিও হয়। আৰু তাৰপিছতে দিলোঁ অকণমান হালধি, কালাৰটো যাতে অলপমান ভাল হয়, আৰু দিলোঁ সোৱাদ অনুযায়ী নিমখ। দি মেলি এইখিনি ভালকৈ লৰাই দিম, দেখিছে নহয়। আৰু আপোনালোকে যদি একদম ক'লা দেখি বেয়া বুলি ভাবে শাককণ, নহয়, আপোনালোকে কেতিয়াবা খাই চাব। দেখিবলৈহে ক'লা, খাবলৈ বহুত টেষ্টি হয়। আৰু তাতে দিলোঁ পনীৰ। মাছেদি হয়তো আপোনালোকে এনেকৈ খাইছে, কিন্তু পনীৰটো যদি খোৱা নাই খাই চাব। কেতিয়াবা মাছ নাখাওঁ নহয়, তেতিয়া আৰু সেই পনীৰ দিয়ে খাওঁ আৰু এনেকৈ। তাৰপিছত এই আমাৰ চব্জিকণ ধুনীয়াকৈ ৰেডি হৈ গ'ল, এতিয়া নমাই লৈছোঁ। এতিয়া আৰু ল'ৰাই ক'লা চব্জিকণ দেখি নাখাব নহয়, স্কুলৰ পৰা আহি আকৌ ক'ব, এই ইমান ক'লা কোনে খায় বুলি ক'ব নহয়। সেইকাৰণে তাৰ কাৰণে মানে এক্সট্ৰা আৰু বেলেগকৈ বনাব লাগিব। এতিয়া সেইখন কেৰাহীয়ে আখলি লৈ তাতে তেল অকণমান দিলোঁ, জলকীয়া দিলোঁ, পিঁয়াজ দিলোঁ, দি মেলি এইখিনি ভালকৈ লৰাই অলপ সময় ভাজি ল'ম ৰঙচুৱাকৈ পিঁয়াজখিনি। পিঁয়াজখিনি ভাজ খাই এয়া ঘৰৰ বিলাহী, মানে আজি কৈছোঁ নহয়, ঘৰৰে, গোটেইখিনি ঘৰৰে, কিনি অনা একো নাই। আৰু এয়া লোকেল বিলাহী ঘৰৰ, ছিঙি লৈ আহিছোঁ তাজা। দি দিলোঁ, দি মেলি এয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ, আৰু অকণমান হালধিও দিছোঁ, কালাৰটো তেতিয়াহে ধুনীয়া হ'ব, হয়নে নহয় জনাবচোন। আৰু তাৰপিছত এইখিনি ভালকৈ লৰাই দিছোঁ, দেখিছে নহয়। বিলাহীকেইটা কি তুলতুলা হৈ উঠিছে, অলপ তেলত ভাজ খাই আহিলি যে, সেইকাৰণে। তাৰপিছত এতিয়া ফাটি যাব আৰু অলপ পিছত। এতিয়া এনেকৈ লৰাই, আৰু ৰাতিপুৱা ল'ৰাক বিলাহী জোলেই বনাই দিছিলোঁ, সেইখিনি অকণমান আছিলে। ভাবিলোঁ সেইখিনিনো কিয় ঠাণ্ডা এতিয়া নাখাব, এনেই নষ্ট হৈ যাব, সেইকাৰণে ইয়াতে দি দিলোঁ। দি মেলি এইখিনি লৰাই দিলোঁ, অকণমান পানী দিলোঁ, দি মেলি আৰু অলপ সময় লৰাই দি, তাৰপিছত সেয়া তাৰ কাৰণে যে পনীৰ কেইপিচ থৈছিলোঁ সেইখিনি দি দিলোঁ। দি মেলি এইখিনি আৰু অলপ সময় লৰাই দি এইখিনি ভালকৈ উতল আহিলে ল'ৰাৰ
চব্জিকণো ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এনেকৈ খাই চাব কেতিয়াবা কণবিলাহীৰ সৈতে খাই বহুত ভাল লাগে আৰু তাৰপিছত গোটেইখিনি হোৱাৰ পিছত এয়া ভাত সাজ ধুনীয়াকৈ ৰেডি কৰি ল'ম এয়া ভাতটো ধুনীয়াকৈ লৈছোঁ আৰু ইফালে আমাৰ ক'লা পনীৰৰ চব্জি আৰু তাৰপিছত ইফালে ল'ৰাৰ কাৰণে বনোৱা পনীৰৰ চব্জি তাৰপিছত চয়াবিন আলু ভাজি এটা গ্ৰীণ জলকীয়া আৰু থালিখন চাই লোভ লাগিছেনে আপোনালোকৰ আৰু আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক